Hello বন্ধুসকল স্বাগতম জনাইছো মই এটা নতুন ব্লগলৈ আজি মই বনাবলৈ লৈছো হাঁহৰ মাংসৰ কুমৰাৰ সৈতে তো প্ৰথমে হাঁহৰ মাংসখিনি ধুনীয়াকৈ ধুই লৈ তাত মেৰিনেট কৰিব লাগিব তাত অকণমান হালধি আৰু যিখিনি মছলা হয় চিকেন মছলা জিৰা মছলা ধনিয়া মছলা অলপ দি মিক্স কৰি তাত ধুনীয়াকৈ মেৰিনেট কৰি তাক 15 মিনিটৰ কাৰণে এইটো মানে সাইডত থ'ব লাগে 15 মিনিট মান থলে বেছি ভাল হয় আৰু তাৰ যিটো মেৰিনেট কৰা যিটো স্মেল হয় ফ্লেভাৰ হয় সেইটো তাত মাংসৰ মানে প্ৰত্যেকটো টুকুৰাৰ সৈতে এইটো মানে সোমাই যায় তো সেইকাৰণে মই এইটো মেৰিনেট কৰি পেলাই সেইটো 15 মিনিটৰ কাৰণে মই সাইড কৰিলোঁ তাৰপিছত মই জুইতে বনাইছোঁ জুইত কেৰাহী অলপ ভালকৈ জুইটো দি তাত হিট কৰি লৈছোঁ আৰু হিট কৰি লোৱাৰ পিছত তাত মই হাঁহৰ মাংসত বিশেষকৈ বহুত তেল হয় গতিকে মই তাত তেল বেছি দিয়া নাই প্ৰায় 3-4 চামুচমান তাত মিঠাতেল যিটো মই মাষ্টাৰ্ড অইল কয় সেইটো দিলোঁ দি পেলাই তাত মই এতিয়া দুটা জলকীয়া শুকান জলকীয়া দুটা দি দিছোঁ ফ্লেভাৰটোৰ কাৰণে তাত আৰু তেজপাতটো দুখিলা মই দি দিম বেছি নিদিওঁ কিন্তু হাঁহৰ মাংস গৰম তেজপাতটো অলপ গৰম হয় বস্তুটো গতিকে মই এইবিলাক কমাই খাওঁ গতিকে কমাই দিছোঁ আৰু তাৰপিছত পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ধুনীয়াকৈ ভাজি থাকিব লাগে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি এইটো কাৰণে থাকিব লাগে ব্ৰাউন কালাৰ হ'লে তাত মানে ব্ৰাউন কালাৰটো সোনকালে অকণমান হ'বৰ কাৰণে তাত অকণমান জান নিমখ দিবও পাৰে সেইটো নিজৰ ইচ্ছা অনুসৰি মই দি দিছোঁ নিমখ ব্ৰাউন কালাৰ এতিয়া হৈ গৈছে আৰু বেছি অভাৰ হিটিং হ'লে মানে জ্বলি মানে অলপ হেৰি হৈ যাব নালাগে আৰু ব্ৰাউন কালাৰ হোৱাৰ পাছত মই ধুনীয়াকৈ তাত মাংসখিনি দি দিছোঁ মাংসখিনি দি দিয়া হৈছে তো দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ লৰাই পেলাই এইটো অলপ সময় পাছত মানে এইটো মই কাটিং কৰি দিছোঁ আৰু অলপ তাত জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিলোঁ জিঞ্জাৰ গাৰ্লিক পেষ্টটো দি দিয়াৰ পাছত চবেই সেইটো লৰাই দিয়ে মই কিন্তু লৰাই নিদিওঁ মই এইটো কওঁ যে জিঞ্জাৰ গাৰ্লিক পেষ্টটো যেতিয়া দি পেষ্টটো নহয় এইটো চপ কৰি দিছোঁ এইটো কুটি দিছোঁ কৰি দিয়া হৈছে সেইটো দিয়াৰ পাছত মই ঢাকনি তাত লগাই দিলোঁ 10 মিনিটমানৰ কাৰণে 10 মিনিটমানৰ কাৰণে ঢাকনি দি দিয়াৰ পাছত অলপ তাত যিটো ফ্লেভাৰ হয় ফ্লেভাৰটো মাংসৰ যিটো মাংস টুকুৰাত সেই মাংসৰ ফ্লেভাৰটো এটা সোমাই যায় 10 মিনিটৰ পাছত ধুনীয়াকৈ দি আকৌ লৰাই দিলোঁ তাৰপাছত ভালকৈ লৰাই দিয়া হ'ল ভালকৈ লৰাই তাত তেলটো অলপেই দিছিলোঁ না বহুত তেল হয় হাঁহৰ মাংসত বহুত তেল থাকে লৰাই দিয়াৰ পাছত আকৌ মই ঢাকি দিলোঁ তাত অলপ দেৰি আৰু 10 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ মই ঢাকি দিয়াৰ পাছত আকৌ মই এইটো 10 মিনিটৰ পাছত আকৌ যেতিয়া উতলাই পাছত ঢাকনটো আঁতৰাইছোঁ তেতিয়া দেখিছোঁ ধুনীয়াকৈ কালাৰ আহি গৈছে মাংসটোত তাৰপৰা তাত মই কাটি থোৱা দুটা আলু আৰু কোমোৰা এটা নহয় আৰু এফাল দি দিছোঁ বেছি দিয়া নাই তো ঘৰত খাবলৈ যিহেতু বনাইছোঁ ইমান বিশেষকৈ বেছিকৈ পূৰ্ণৰ প্ৰয়োজন নাই তো ধুনীয়াকৈ লৰাই মেলি দি তাত আমি আকৌ ঢাকি দিম 7 মিনিট 8 মিনিটমানৰ কাৰণে কিন্তু কোমোৰা আলুটো সিজোৱা নহয় ন সেইটোতো সিজিব লাগিব তাৰ কাৰণে এইটো দিয়া হৈছে হালধি দি দিলোঁ 1 চামুচ বেছি হালধি দিলাম নাই আগতে হালধি মেৰিনেশ্যন অকণমান দি থোৱা আছে এতিয়া 1 চামুচ দিয়া হ'ল তাৰপৰা তাত 2 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ দিয়া হ'ল ধুনীয়াকৈ লৰাই দিব লাগে লৰাইটো হোৱাৰ পাছত আকৌ আমি নিমখটো জোখ অনুসাৰে অকণমান দি দিব লাগে টেষ্ট পাছত কৰা যাব বাৰু নিমখটো অকণমান কমকৈ দি দিয়া হৈছে দি পেলাই ধুনীয়াকৈ লৰাই তাক আকৌ আমি ঢাকি দিম আৰু অলপ দেৰি পাছত ঢাকি নিমখটো চালোঁ মানে নিমখটো অলপ কমি আছিলে আৰু অকণমান দি দিলোঁ ঢাকি দিলোঁ আৰু 10 মিনিটমানৰ কাৰণে আৰু 10 মিনিটমানৰ পাছত মই জাষ্ট কাটিং কৰোঁ তাৰপিছত কাৰণে অকণমান বস্তুটো হেৰিও গৈছে গতিকে 10 মিনিটৰ পাছত ৰেডি হৈ গ'ল খানাটো তো
চ' হাঁহৰ মাংস আৰু কোমোৰাৰ সৈতে খানা ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব।